হাই এভৰিৱান, আপোনালোকক পুনৰ এবাৰ আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। পোনপ্ৰথমে আপোনালোকক বহুত ধন্যবাদ, কাৰণ যোৱা সপ্তাহ আমাৰ চেনেলটোৱে 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰিলে। এইটো আপোনালোকৰ সহায় আৰু আশীৰ্বাদৰ বাহিৰে সম্ভৱ নাছিলে। আশা কৰোঁ আপোনালোকে ভৱিষ্যততো আমাক এইদৰে আশীৰ্বাদ কৰি যাব, যাতে আমি আগলৈও বহুত ভাল ৰেচিপি আপোনালোকক দিব পাৰোঁ। মই বৰ্তমান আছোঁ তেজপুৰত, মানে মোৰ মাৰ ঘৰত, আৰু যিহেতু এইকেইদিন সাংঘাতিক গৰম পৰিছে, সেইবাবে আজি মই আপোনালোকৰ লগত এটা মোৰ মাৰ মাছৰ টেঙা ৰেচিপি শ্বেয়াৰ কৰিব ওলাইছোঁ। মায়ে নিজেই বনাইছে, ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু আমাক জনাব কেনেকুৱা পালে, আৰু লগতে আমাৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰে। আহক তেতিয়ালৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি মই আপোনালোকৰ লগত ভাঙোন মাছৰ ঢেকীয়া আৰু ঔটেঙাৰে টেঙা আঞ্জাৰ ৰেচিপিটো শ্বেয়াৰ কৰিব ওলাইছোঁ। তাৰ বাবে মই ঢেকীয়া শাকটো মিহিকৈ কাটি লৈছোঁ, লগতে অলপ টুকুৰা কৰি আলু লৈছোঁ, অলপ ঔটেঙা আৰু ঢেকীয়া শাকৰ 4 ভাগৰ 1 ভাগ মই ইয়াতে মধুসোলেঙৰ পাত লৈছোঁ মিহিকৈ কাটি লৈ। মধুসোলেং পাতটো অলপমান টেঙা হয়। প্ৰথমে মাছকেইটাত অলপমান নিমখ হালধি সানি সামান্য অলপ ফ্ৰাই কৰি ল'ব। বেছি ফ্ৰাই কৰিব নালাগে, যিহেতু আমি এইটো জোলত দি দিম। একেধৰণে বাকী থকা মাছকেইটাও ফ্ৰাই কৰি ল'ব। এতিয়া বাকী থকা তেলখিনিত কেইটামান পাঁচফোৰণ দি এটা মিডিয়াম চাইজৰ বিলাহী ডাঙৰ টুকুৰা কৰি ইয়াতে দি দিব। আৰু কাটি থোৱা আলুখিনি দি 2 মিনিটমান তেলত অলপ ভাজি থাকিব। এতিয়া ইয়াতে ঢেকীয়া শাকখিনি দি দিব। আৰু লগতে মধুসোলেঙৰ পাতকেইটাও। আটাইখিনি ভালদৰে মিহলি কৰি অলপমান ভাজি ল'ব। সোৱাদ অনুসৰি নিমখ আৰু হালধি দি ভালদৰে মিহলি কৰি দিব। এতিয়া কাটি থোৱা ঔটেঙাখিনি ইয়াতে দি ভালদৰে আকৌ এবাৰ লৰাই দিব আৰু ঢাকোন লগাই 10 মিনিটৰ বাবে ল' ফ্লেমত আটাইখিনি সিজিব দিব। 10 মিনিটৰ পিছত ভালদৰে আকৌ এবাৰ গোটেইখিনি মিহলি কৰি দিব। আলুখিনি সিজি অহাত ইয়াত সামান্য অলপ পানী দি আমি আকৌ এবাৰ 10-15 মিনিটৰ বাবে ঢাকোন লগাই ঔটেঙাখিনি সিজালৈকে আমি ল' ফ্লেমত এইখিনি ৰাখি থ'ম। দহ 15 মিনিটৰ পিছত ঔটেঙা, আলু, ঢেকীয়া আটাইখিনি ভালদৰে সিজি গৈছে। ইয়াতে আমি এতিয়া 1 মগ গৰম পানী ব্যৱহাৰ কৰিছোঁ।
আপোনালোকে ঠাণ্ডা পানী ব্যৱহাৰ নকৰিব, নহ'লে শাকৰ সোৱাদটো কমি যায়। আটাইখিনি মিহলি কৰি আমি এতিয়া এইখিনি উতলিব দিম। তৰকাৰীখিনি উতলাহাত আধা চামুচতকৈ কম সামান্য অলপ চেনি দিলে তৰকাৰীখনৰ সোৱাদটো অলপ ভাল হয়। তৰকাৰীখন বেছি পনীয়া যেন পালে 2-3 টুকুৰমান আলু অলপ ভাঙি দিব পাৰে। এতিয়া ফ্ৰাই কৰি থোৱা মাছখিনি ইয়াতে দি 10 মিনিটৰ বাবে মিডিয়াম ফ্লেমত ভালদৰে উতলিব দিব। আপোনালোকে যদি টেঙা বেছি খায় ইয়াতে আধা ফাল কাজি নেমুৰ ৰসো ব্যৱহাৰ কৰিব পাৰে। যিহেতু আমি ইয়াতে ঔটেঙা আৰু মধুসোলেঙৰ পাত ব্যৱহাৰ কৰিছোঁ, টেঙাটো আমাৰ জোখতে হৈছিলে। এটা কেঁচা জলকীয়াও ইয়াতে ফালি দিব পাৰে। এয়া আমাৰ মাছৰ আঞ্জা ৰেডি হৈ গ'ল। গৰমৰ দিনত টেঙাৰ আঞ্জাৰ সোৱাদেই বেলেগ, নহয় জানো? ভিডিঅ'টো যদি ভাল পালে এটা লাইক কৰি দিব আৰু কমেণ্ট কৰিব নাপাহৰিব। আৰু লগতে যদি আমাৰ চেনেলটোত নতুন তেতিয়াহ'লে ছাবস্ক্ৰাইবো কৰি দিব। আজিলৈ আহোঁ। থেংক ইউ।